আমি আগৰ অধ্যায়ত ক'ত আছিলোঁ গম পোৱা নে? কোনটো লেচনত আছিলোঁ, কোনটো ঠাইত আছিলোঁ? কোনে ক'ব পাৰিব? ছাৰ আপুনি কেনেকৈ পাৰিব পাৰে? আপুনি আমলখি পদ্ধতিখিনি ভূতক চাইখিনি বেহচ হৈ গৈছিল। বলক আমি আগুৱাই লৈ যাওঁ কাহিনীটো। আমি আজিৰ পৰা বাল কেলা কেতিয়াও নকম। চাইছ মোৰ মন্ত্ৰত কিমান পাৱাৰ, একেবাৰতে মই যাদুৰ গাঁৱত আহি গ'লো। হা হা। হয় নেকি মহাশয়? হয় নেকি? হাৰি গ'ল যাদুৰ গাঁৱৰ মহাৰাণী বুটুনি। ঐ চুদিল ভাই, তহঁতে কি কৰি আছে ইয়াত? মোৰ ইলাকাৰ পৰা ওলা তহঁতে। মোৰ এইটো ভূতীয়া গাঁওটো মোৰ হয়, ভূতৰ গাঁও। হা হা হা। যাদুৰ গাঁও। হা হা হা। খাতাৰনাক গাঁও। হা হা হা। ভুতুনি বাইদেউ, আমাক এৰি দিয়ক। আমি একো কৰা নাই, আমাৰ একো ভুল নাই। আমি স্কুলত পঢ়িয়ে আছিলোঁ, মাত্ৰ কাহিনী শুনিবৰ কাৰণেহে আমি এই যাদু গাঁৱত আহিছোঁ। মোক এৰি দিয়ক আৰু মোৰ ছাৰকো এৰি দিয়ক। হা হা হা। এই যাদুৰ দুনিয়াৰ ৰহস্যবোৰ তোমালোকে গোটেই সংসাৰক দেখাব আহিছ। মই তহঁতক যাব নিদিওঁ ইয়াৰ পৰা। হা হা হা। মই কাহিনীটো শিকাব বিচাৰিছিলোঁ। মাক এৰি দিয়ক, মই মোৰ ছাত্ৰৰ সহ যাব দিয়ক ইয়াৰ পৰা। মই মোৰ নিজৰ যিটো মন্ত্ৰ পঢ়িখিনি আহিছিলোঁ সেইটোও পাহৰি গৈছোঁ। মোক এৰি দিয়ক বুটনি বাইদেউ, আপুনি যি কয় সেইটোৱে মই কৰিম। তেতিয়াহ'লে তোমালোকে মোৰ চৰ্ত অনুসৰি এজনে আনজনৰ গালত চৰিয়াব লাগিব, দুবাৰকৈ চৰিয়াব লাগিব। তেতিয়াহে মই তোমালোকক ইয়াৰ পৰা যাবলৈ দিম। হা হা হা। বুটনি বাইদেউ, এইটো ভাল হ'ব জানো? এজন মাষ্টৰ হৈ কিনে মই ছাত্ৰৰ পৰা মাৰ খাম, এইটো ভাল নহয়তো। মোক এৰি দিয়ক। এই চৰ্তৰ বাহিৰে বেলেগ চৰ্ত দিয়ক না। আমাৰ ভুতুনি সমাজৰো এটা ভুটীয়া প্ৰাইভেচি পলিচি থাকে। এই পলিচিৰ অধিনিয়মত আমি কাকো এবাৰ কমপ্লিমেণ্ট কৰাৰ পাছত সেই কমপ্লিমেণ্টটো ঘূৰাই নলওঁ। হা হা হা। মানিবই লাগিব, আমাৰ যিটো দাবী মানিবই লাগিব। আৰু মোৰ প্ৰস্তাৱ নামানিলে তহঁতক মাৰি পেলাম। হা হা হা। হয় নেকি বুটনি বাইদেউ? এতিয়া মই ছাত্ৰৰ লগত মাৰ খাব লাগিব। ছাৰ, আপুনিওতো মোক মাৰিব। একো নহয়, আমি লাহে লাহে মাৰিম। ঐ ল'ৰা, তই কি কৈ আছ? কাণত লাহে লাহে মাৰাবিলাক এলাও নাই। মোৰ নিয়মত জোৰকে মাৰিব লাগিব, ঠাচ কৰি চাউণ্ড আহিব লাগিব, তেতিয়াহে মানিম। হ'ব ভুতুনি বাইদেউ, হ'ব। এতিয়া তহঁতে এজনে আনজনক কিয় চাই আছ? মাৰা পিটা কৰ জল্দি, নহ'লে মোৰ নিয়মৰো এক্সপাইৰি ডেট পাৰ হৈ যাব। তেতিয়া গম পাই যাবি, তহঁতক চবকে চুবাই খাই দিম। এইটো লগ মাষ্টৰৰ হাত উঠাব নালাগে, তোৰ বাপেৰে শিকোৱা নাছিল নেকি? ছাৰ, বাপেৰেতো শিকাইছিল, কিন্তু এই ভুতুনিটো পাহৰাই দিছে যে। কি যে দেখা হৈছে, এই ছাত্ৰৰ লগত মই মাৰ খালো। ঐ কি লেকচাৰ এইবোৰ? সোনকালে মাৰা পিটা কৰ, নহ'লে মই খাই দিম তহঁতক। গম পাই থাকিবি, স্কুল গৈ থাকিবি আৰু যাদুঘৰ চাই থাকিবি। এইটো ল বাবা, জোৰকে লাগি গ'ল নেকি? ছাৰ, আপুনি জোৰকে মাৰিছে আকৌ, আৰু জোৰকে লাগি গ'ল বুলি কৈ আছে। ছাৰ, আপুনি বেয়া নাপাব, এইবাৰ মোৰ পাল। এইটো লওক। বুটনি বাইদেউ, এতিয়াতো ছাত্ৰৰ লগত মাৰ খোৱাখিনি মন শান্তি হ'লনে আপোনাৰ? আৰু কিবা আছে? নাই, হৈ যাব। ইমানেই লাগিছিল। মই কেতিয়াও কোনো ছাত্ৰ আৰু মাষ্টৰৰ মাৰ চোৱা নাছিলোঁ। সেইকাৰণে তোমালোকক মই ক'লোঁ, মোক ভাল লাগিল। এই যাদুৰ গাঁৱত তোমালোকৰ স্বাগতম। এতিয়া য'তেই পোৱা ত'তেই যোৱা। মই তোমালোকক ইয়াত ঘূৰিবৰ কাৰণে এলাও কৰিছোঁ, যোৱা। বুটনি বাইদেউ, মোক আৰু মোৰ ছাত্ৰক ইয়াৰ পৰা যাবৰ কাৰণে যি লাগে মন্ত্ৰ লাগে, এইটো মন্ত্ৰ পঢ়ি দিয়ক, মোক যাব লাগে। আপুনি মোক যাবৰ কাৰণে এলাও কৰক। এতিয়া তহঁতে মই যেনেকা কৈ আছোঁ এনেকা কৰ। দুজনে এজনে আনজনৰ হাত ধৰি ৰাখ, আৰু মই মন্ত্ৰ পঢ়ি আছোঁ। অ'কে। এই কাহানী হে जो सबको बतानी है, करी रोस्ट करेगा। ভগৱানৰ বহুত বহুত ধন্যবাদ যে আমি আহি পালোঁ।
কেনেকুৱা লাগিল আমাৰ কাহিনীটো যদি কাহিনীটো ভাল লাগিছে তেতিয়াহ'লে আমাৰ ভিডিঅ'টোক লাইক কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা নিচিনা লেটেষ্ট ক্ৰিয়েটিভ ধৰণৰ ভিডিঅ' চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই বন্ধুসকল